গাইস তো আমাকে সিঅফ করবো কারণে এসে গাইজ গুড মৰ্ণিং এণ্ড সকলোকে নমস্কাৰ। চ' গাইজ একচুৱেলি আমি এতিয়া মানে আমাৰ মেইন প্ৰব্লেম হৈছে কি আমাৰ কণ্টেণ্ট নোহোৱা হৈছে, বুজিটো পাইছে। কাৰণ সৰস্বতী পূজা এটা ভিডিঅ' বনালোঁ, এতিয়া তাৰমানে ভিডিঅ' বনাব যাবৰ কাৰণে টাইম পোৱা নাই, কাৰণ আমাৰ মানে শ্বুট এনি টাইম সদায় সদায় ডেইলি শ্বুটবোৰ চলি থাকে। তো এইটো কাৰণে মিথুনতো মই ভাবিলোঁ কি এদিন আমি একচুৱেলি কৰোঁ কি মানে কি এইটো আমাৰ মানে কি আৰু এটা কাম আৰু এইটো। তো আমি কি কৰোঁ, কিয় আমাৰ টাইম নাপাওঁ ভিডিঅ' বনাবৰ কাৰণে আপোনাৰ দেখাই আছোঁ। তো এইটো কাৰণে আমিতো এতিয়া পূৰা ছেটআপ লৈ পেলাই একদম পূৰা গৈ আছোঁ এতিয়া। তো যাই পেলাই এটা ডেষ্টিনেশ্যন এটাত যাই আছোঁ, সেইটো ডেষ্টিনেশ্যন ইমান স্পেচিয়েল নহয়, বাট আপোনালোকে চাই থাকক খালি একচুৱেলি আমি কৰোঁ কি। তো এইটো কাৰণে বলক, আৰু সেইকাৰণে এইবিলাকৰ কাৰণে যাবলৈ আমি কি হৈছে ভিডিঅ'জবোৰ বনাবৰ কাৰণে টাইম নোপোৱা হৈছোঁ, কণ্টেণ্ট বিচাৰিয়ে নোপোৱা হৈছোঁ। এইটো কাৰণে ভাবিছোঁ কি আমি ডে টু ডে লাইফৰে এটা ভিডিঅ' এটা বনাই দিওঁ, আমি কৰোঁ কি একচুৱেলি আৰু আমি কাম কেনেকৈ কৰোঁ। আৰু এইটো ভিডিঅ'ৰ পৰা আপোনালোকে বহুত হেল্পফুলো হ'ব পাৰে, মই এইটো বহুত ভালকৈ জানো। কাৰণ মানে কি আৰু চবকে এইটো লাগাহে বস্তু হয়, এইটো কাৰণে ভিডিঅ'টো চাই থাকক আপোনালোকে। চ' এতিয়া আমি ঘৰ লৈছোঁ, মিথুনে পিছফালে আছে। চ' লেটছ গ' এণ্ড ভিডিঅ'টো লাষ্টলৈকে চাওক, আৰু বহুত ইণ্টাৰেষ্টিং কাম হ'ব তাৰমানে এইটো। এতিয়া আমি ইফালৰ পৰা আহিলোঁ, তো এটা টাৰ্ণ এটা ল'লোঁ, লৈ পেলাই ইফালে যাব। তো একচুৱেলি আমি সঁচা কথা ক'ব গ'লে কি এইটো লুকাম আৰু কিবা ছাছপেঞ্চত নেখেলোঁ। তো একচুৱেলি আমি মানে বিয়া মাৰিম আজি, মানে আমি একচুৱেলি এইটো কামেই কৰি থাকোঁ, বিয়া চিয়া মাৰি থাকোঁ। কিন্তু আপোনাক আমি দেখুৱা নাই, আমি ভাবিছোঁ কি আজি আমি BTS ব্লগ এটা বনাওঁ আৰু। এইফালে আছে মিথুন ভাই দিদি এটা, এইফালে আছোঁ মই। তো ই যাব কইনাৰ ঘৰত এণ্ড মই যাম দৰাৰ ঘৰত। তো ইয়াৰ লগত ই মানে ফটোগ্ৰাফী কৰিব আৰু ভিডিঅ'গ্ৰাফী এটা যোনটো আছে ই আহি আছে, এতিয়ালৈকে আহি পোৱা নাই। তো ইহঁত দুটাক কইনাৰ ঘৰত থৈ পেলাই মোৰ মানে মই কৰোঁ, তাৰপিছত মই আৰু এটা লগৰ এটা দৰাৰ ঘৰত যাম। সেইটো মানে ইয়াক এটা বঢ়িয়াকৈ থৈ যাওঁ। এতিয়া ফোন কৰছোন আছে আহিছেনে নাই। জিলাত ধনী মানুহ থাকে আৰু আল্টিমেট ধনী একদম পুৰা ডেঞ্জাৰাছ হাই ক্লাছেছ মানুহবোৰ থাকে। হাই ক্লাছেছ মানুহবোৰে ক'ত পঢ়ে জানো, মই আপোনাক দেখাই আছোঁ ৰ'ব, এক মিনিট। এইয়া BPS দিল্লী পাব্লিক স্কুল, এইটো মানে হাই ক্লাছ মানুহবোৰে পঢ়ে আৰু ইয়াতে দিল্লী পাব্লিক স্কুলৰ এইটো গেটটো বিলাক মই বঢ়িয়াকৈ দেখাই আছোঁ। হা এইটো দিল্লী পাব্লিক স্কুল, বুজি পাইছা। আমাৰ যোনটো লগৰ এটা আছিল ভিডিঅ'গ্ৰাফাৰ, সিও আহি পেলাই একচুৱেলি আগত বিয়া আছে। ৰাস্তা বেয়া, অফৰোডিং ৰাস্তা, আল্টিমেট ৰাস্তা, কেলা কেনে স্লিপ দে ভাল। So this is my setup, whole bike setup, full top box, tank bag, সাইডৰ চেডল বেগছো আছে। মোৰ তাত মানে বাইকৰ যিমান যি টুৰিং ছেটআপ আছে চব আছে। চ' দিছ ইজ মাই বাইক। চ' যদি বাইকৰ যদি ভাল কি মই মডিফিকেশ্যন কৰিছোঁ, কি মই মডিফিকেশ্যন কৰা নাই, যদি চবখিনি যদি ডিটেইল ভিডিঅ' এটা লাগে প্লিজ কমেণ্ট ডাউন এটা দিলোঁ। মোৰ ৰয়েল এনফিল্ডৰ এনেকুৱা মোৰ বাইকখন বনোৱা আছে চাগে অসমত বহুত কম আছে। চ' ইফ ইউ ৱান্ট ইউ কেন চি, ইউ কেন কমেণ্ট ডাউন। লেভেল দিয়া নাই এইটো, কিন্তু পইচা তামাম খৰচ হৈছে মোৰ। অলমষ্ট 50,000 to 60,000 মই মোৰ বাইকৰ বাহিৰে এক্সট্ৰা এক্সেচাৰিজ লগাইছোঁ, 50,000 to 60,000 ভিতৰত। চ' ইফ ইউ ৱান্ট ইউ কেন চে, মই এটা বঢ়িয়াকৈ বাইকৰ ডিটেইল ভিডিঅ' এটা বনাই দিম মই। আমাৰ নচলে ভিডিঅ', আমি চাই থাকোঁ, বেলেগ কোনো নাচায়। 300টামান ভিডিঅ' 300টা ভিডিঅ' আমাৰ গাঁৱৰে 300টামান। হাই গাইছ, মাছন হ'ল এই তোমাৰ এইটো চিনিটো পাই বহুত ফেমাছ মানুহ। তোমাৰ নমস্কাৰ বুলি কৈ দিয়া। নমস্কাৰ। 2 ঘণ্টা এতিয়াতে বহি থৈ দেখি তিলা বাতি লাগছি যা খালি হেলিছে কোনো খাবাই নকৈছোঁ নাই। আমার বাইরে কোনোই নাই বিয়াখানত, আমার 3টাকে মাতছি। কইনা এটা মেকআপ কৰিয়ে আছে, তো আমি ইমান সোনকালে আহিলোঁ, বেকাৰ আহিলোঁ, অলপ টোপনি মাৰি পালোঁ আৰু আমাৰ।
হৈ যায় আৰু কেতিয়াবা কেতিয়াবা চ' হে গাইজ তো একচুৱেলি একদম শ্বুট টুট কৰাৰ একদমেই নহ'ল বাট আল্টিমেটলি যাই কিনে দিনৰ পৰা ইমান কাম চ' এতিয়া এই পৰিৱেশ তো ইয়াতে তো ইয়াৰে যোনটো আচল যোনটো ঘটনা হয় আচল ঘটনা এইকাৰণে এইটো একদম খালী এইকাৰণে হৈছে কাৰণ দৰা আহিছে চ' সেইটো কাৰণে যদি মই দৰা যদি দেখাব যাওঁ তো মই সেইকাৰণে দেখাই আছোঁ কি হৈ আছে কি হোৱা নাই So hey guys, তো সেইটো কাৰণে তো ইয়াতে যি আছে ইয়াতে চব খালী আৰু মই ইয়াতে এইকাৰণে আছোঁ কাৰণ ইয়াতে আমাৰ চব বেগিং চেগিং চব ইয়াতে আছে চ' ইয়াতে একদম খালী তো ইয়াতে অলপ পিছত বিয়া হ'ব তো ইয়াতে পিছত অলপ বিয়া হ'ব তো সেইটো আছে খোৱা চ' এনেকৈ যাই আছে এতিয়াতো অলমষ্ট টাইম 12টা বাজি গ'ল তো চ' এইটো কাৰণে যদি আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে বৰিং লগা নাই তো চাই থাকক আৰু কি হয় কেনেকৈ নকৰোঁ একচুৱেলি আমি বহুত কৰিম বুলি ভাবিছোঁ কিন্তু যেতিয়া একদম পূৰা প্ৰেছাৰ যেতিয়া কাম কৰি থকা যায় ন তেতিয়াহ'লে ব্লগ কৰাটো মাইণ্ডত নাহে কাৰণ ইফালে মাতে এই হাল্লা চোৱা তো আল্টিমেটতকৈ আল্টিমেট লাগি যায় তো এইটো কাৰণে মই গান বজি আছিল তো গান চান চব বন্ধ কৰি কিনে মই ব্লগ কৰি আছিলোঁ কাৰণ ইয়াতে কোনো নাই চ' এইটো কাৰণে ভিডিঅ'টো চাই থাকক শেষ হোৱা নাই এতিয়ালৈ বহুত বাকী আছে তো আমি এতিয়া কৰা এইটো মানে কইনাৰ চপ আছে অলপ চপে খাওঁ তো আমাৰ দুখন বিয়া ল'ৰা আৰু কইনা দুটাৰে তো আমাৰ তাত তাৰমানে কেমেৰামেন তাৰমানে এভেইলেবল দুটা ফটোগ্ৰাফাৰ তাতে আছে মই ইণ্ডাষ্ট্ৰীত সদায় পৰিৱেশ কেনে লাগিছে কাম কৰি কেনে এই গানৰ কাৰণে আমি গপ্ৰ বনাই দিওঁ মানে চৰি আল্টিমেট না আপেলটো খাবি নেকি চৰি কেলা ইজ today स्माइल प्लीज चलिए अभी से मुस्कुरा लीजिए चलो So guys, itu hol Bodo, Nepali atau Bihari atau Nepali so mixing biya hoy double biya ultimate mixing biya है ना तो इतने टाइम से क्या रातिपा हो जाओ पड़े तो ठीक है हमारे बहुत एक बार तो ये हमारे ब्यूटीज ए हाय so एकदम हाई दिए से एकदम so hey guys हमारे अवस्था सुने ये राती रुता बच्ची নাই না মই নাই ভিডিও এনে লাগি আছে so guys দুটা বাচ্চি কেনে ফিলিং কেনে হয় কেনে ফিলিং হৈছে মানে ফিলিং নাইস মোবাইলটো দেখাই দিয়েছোন দুটা বজাৰ আছে কেমেৰা চা এই এটা মছলাৰ কেমেৰা এই এটা মছলা কেমেৰা দুটা বজাৰ থৈ দিছো উপায় নাই यार কেৱল কেমেৰা কৰবি यार এইটা আছে না না এই নিয়মে কেইটা বাজিলে 7:02 হ'ল এতিয়ালৈকে এনেকৈ আছে ঘৰত কেতিয়া যাব দিব আমি নাজানো আৰু ঘৰত নাযান আই দিবে দিয়া নাই কেইবাৰ ঘৰত জানে গুচি কুমাৰ চানু আছে গাইছ কুমাৰ চানু আমিতো গমেই পোৱা নাছিলোঁ কুমাৰ চানু আহা বুলি देखा है पहली बार सादिल की आंखों में प्यार এটা বস্তু এটা চাবনে আপোনালোকে 1 মিনিট এই বিয়া হৈ গ'ল পগলা আমি এটা ফটো মাৰি আছো ই এইফালে টুকুনি মাৰি আছে সেইকাৰণে একলা উঠছোন উঠ এই ভাল বেয়াটো বলিছে 7 বাজি বুজি যায় না ঘৰত যাব লাগে আমি বিয়াৰ বস্তু কাৰণে আৰু গাইজ আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰিবাচোন আমাৰ আইডিবিলাক দিয়া তলত
এই নেচিমে এই চুৰ কৰা মাথা মাৰি দিতে পাৰা এই নলবি না তোৰ চানাইটো খাই দিওঁ দেবা পগলা আছে নেকি এই দিতে পাৰা এই চুৰ কৰা মাথা মাৰি ইমান আছে এইটা থৰি না খাব পাৰ দুদিন দিনে এই ক'ৰবাত চাই আছে চাওঁ শুনি চাই আছে অলপ অলপ খাই দিওঁ দে অলপ নহয় হ'লে একেবাৰে খালে নিয়মটো কল অলপ অলপ লৈ লওঁ তোকে খাম বুলি কৈছিলোঁ তেতিয়া পৰা খাইছোৱেই থৈ দিয়া বস্তুটো এই শেষ হ'ব খাম বুলি কৈছিলোঁ খাল লওঁ চ' গাইছ আমিতো আৰু মজাকৈ আৰু চবখিনি আৰু বাদাম খাম বুলি কৈছোঁ তো বাদাম খাই দিছোঁ অলৰেডি তো খাই কেনে বোলে বোলে হাগাও লাগছে বোলে তো আল্টিমেটলি আমাৰ বিয়া শেষ তো কেনেকুৱা লাগিল নাইচ বাদাম খাই সুন্দৰ পৰিৱেশ নিতু মুস্তাক এই কি হয় বিৰল বইজ মিথুন গুৱাহাটী প্ৰেক্ষাৰ এণ্ড NSM মল গুৱাহাটী প্ৰেক্ষাৰ এইটো চেনেল আছে নেকি নাই নাই এইটো চেনেল নাই কিন্তু একদম আজি ৱেডিং চুৱেডিং যদি পা আমাক দিবি আমি বহুত কম পইচাটো নহয় কম পইচা বুলি নহয় চব এইবিলাক ইয়াক মোটামুটি 10,000 টকা ই লৈ যাব ই 10,000 লৈ যাব ই 10 মোৰ একো নাই হেভি বাজেটৰ আমি মানে সৰু সুৰা নহয় ডাঙৰ ডাঙৰ কামে কৰোঁ নাযায়গৈ আৰু চবৰে তাৰমানে Z9 আছে ইয়াৰ ছনীৰ যোনটো যোনটো A7 আলফা আৰু ইয়াৰ আছে Z6 ইয়াৰ Z7 আৰু মই ক্ৰপ চেঞ্চাৰ দুটা ইউজ কৰি থাকোঁ আৰু চ' আল্টিমেট চব ফটো যদি আমাৰ লাগে কণ্টেক্ট প্লিজ চ' বাই বাই গুড নাইট